BTC टुरिज्म बिफाननि बानजायनायाव लाइमोनफोरनो आदब जौगाखां फोरोंथाय होनायनि मावबादा खुंदों। टुरिज्म सेक्टरखौ फोजौखांहोनायजों लोगोसे लाइमोनफोरखौ खामानियाव थिसननायनि गेजेरजों BTC टुरिज्म बिफाननि बानजायनायाव 10 साननि हाबाफारिजों आदब जौगाखां फोरोंथाय मावबादा खुंनाय जादों। फोरोंथाय बादायाव नुजाथिनानै BTCनि टुरिज्म बिफाननि मावफुं सोद्रोमा धर्मनारायण दासआ खौरांगिरिनि सिगाङाव बुङो दि टुरिज्म सेक्टरनि खामानियाव लाइमोनफोरखौ थिसननाय आरो सुबुं फुंखा सोरजिनायनि गेजेरजों बे फोरोंथाय होनाय हाबाफारिखौ BTC टुरिज्म बिफाना बानजायनाय जादों। गिबि खोलोब हिसाबै सा 18 लाइमोनफोरखौ फोरोंथाय होग्रोनाय जादों आरो बे खोलोबा जोबनायनि उनाव गुबुन सा 40 लाइमोनफोरखौ फोरोंथाय होनो थांखि लादों। आसाम टुरिज्मजों लोगोसे बिटिआर टुरिज्मखौबो समानै जौगाहोनो थाखाय BTC सरकारा खामानि मावलांगोन होननानै फोरमायथिबावो मावफुं सोद्रोमा धर्मनारायण दासआ। ল'ৰা ছোৱালীসকলক কেনেকৈ আমি স্কিল ডেভেলপমেণ্ট কৰাই কিনে আমি টুৰিজিমত তেওঁলোকক এংগেজ কৰিব পাৰোঁ। যিহেতু আপোনালোকে জানে টুৰিজিমটো এটা বহুত হিউজ এটা চেপ্টাৰ হয় আৰু ইয়াৰ বিষয়ে জানিবৰ কাৰণে আৰু আমাৰ BTADত টুৰিজিম পটেনচিয়েলটো বহুত বেছি আছে। আগতে বিকজ অফ কোভিড অৰ বিকজ অফ চাম ইনচাৰ্জেঞ্চি বিকজ অফ বিভিন্ন সমস্যা আছিল, এতিয়া সমস্যাবোৰ শেষ হৈছে। তো টুৰিজিমটো আমাৰ আগন্তুক দিনত BTADত বুম হ'ব আৰু এতিয়া আমি যি দেখা পাই আছোঁ ৰুৰেল টুৰিজিম বিশেষকৈ ইক' টুৰিজিম ৰুৰেল টুৰিজিম এইবোৰতে বেছি মানুহে ধ্যান দি আছে। আগতে মানুহসকলে বাহিৰত ছুইজাৰলেণ্ডত ফুৰিব গৈছিল বা ইউৰোপিয়ান কাণ্ট্ৰিবোৰত গৈছিল, কিন্তু এতিয়া লাহে লাহে কনচেপ্টবোৰ অলপমান চেঞ্জ হৈছে। তো ভাৰতৰ মানুহখিনি অসমৰ মানুহখিনি আমাৰ দেশটোৱে চাবলৈ বাকী আছে। তো সেয়াই মই আশা কৰোঁ যে আগন্তুক দিনত সেইখিনি ছাৰ্ভিচ দিবৰ কাৰণে আজি আমাৰ ইয়াতে লোকেল মানুহৰ প্ৰয়োজন আছে, লেংগুৱেষ্টিক প্ৰব্লেম আছে। তো আমাৰ লোকেল ল'ৰা ছোৱালীসকলক যদি আমি এংগেজ কৰাব পাৰোঁ, তেওঁলোকক আমি ট্ৰেইন আপ কৰাব পাৰোঁ, তেতিয়াহ'লে আগন্তুক দিনত আমাৰ টুৰিজিমটো বহুত সহজ হ'ব। আৰু আমাৰ BTADত যিহেতু নতুনকৈ আৰু এটা নেশ্যনেল পাৰ্ক হ'ল, তো আমাৰ টুৰিজিমটো আমাৰ বহুত আশাবাদী যে এইটো আগলৈ যাব। তো সেইকাৰণে আমি লোকেল ইয়থসকলক এতিয়া ট্ৰেইনিং দি আছোঁ। এতিয়া 18জনে বেটছ এটা ট্ৰেইনিং লৈ আছে। তো তেওঁলোকৰ ট্ৰেইনিংটো শেষ হোৱাৰ লগে লগে পিছত আমি আৰু 40জনীয়া এটা বেটছ ল'ম। তো তেনেকুৱাকৈ আমি মেক্সিমাম হিউমেন ৰিচোৰ্চ আমি কেনেকুৱাকৈ পাওঁ তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু ট্ৰেইনিং দি আছোঁ। হিউমেন কোৰিলেশ্যন হয়, কিন্তু বহুত চৰ্চ আছে। হয়, আমাৰতো ভগৱান কৰিলে ইউটিলাইজ কৰিব পৰা নাই বিকজ অফ লেক অফ নলেজ। এতিয়া আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীসকলে বাহিৰত কাম কৰিব যায়, কিন্তু টুৰিজিমৰ বিষয়ত পঢ়া শুনা কৰা বহুত কম এনেকুৱা ল'ৰা ছোৱালী আছে। তাৰ কাৰণে আমি ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা লৈ বিভিন্ন জেগাত এতিয়া টুৰিজিম বুলি ক'লে মাত্ৰ আমি মানসে বুজি পাওঁ অসম আমাৰ BTADত। তো মানসৰ বাহিৰেও আৰু BTADত আমাৰ এনেকুৱা বহুত ঠাই আছে যিটো আমি প্ৰমোট কৰিব পাৰোঁ। ইমান দিন প্ৰমোট হোৱা নাই, প্ৰমোশ্যন হোৱা নাই, কিয় হোৱা নাই সেই বিষয়ে লৈ নাযাওঁ। কিন্তু এতিয়া যিহেতু আমাৰ নতুন গভৰ্ণমেণ্ট এটা আছে, তেওঁলোকৰ এটা সৎ ইচ্ছা আছে যে আসাম টুৰিজিমৰ লগত আমাৰ BTAD টুৰিজিমটো আমি আৰু আগবাঢ়ি যাব লাগে। আৰু BTADত ইমানখিনি আমাৰ কেপেবিলিটি আছে, গোটেই এচেচিবিলিটিটো আমাৰ BTADত আছে। আজি এয়াৰপৰ্ট আছে, ৰেলৱেজ আছে, আমাৰ 4 লেন হাইৱে আমাৰ এইটো গেটৱে হয় টু দ্য নৰ্থ ইষ্ট। তো প্ৰথমে নৰ্থ ইষ্টত যোনে বাই ট্ৰেইন বাই বাছ বাই ৰোড আহে বাই প্লেন আহে, তেওঁলোকে BTADত প্ৰথমে সোমাই কিনে যাব। তো BTADত সেইখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰখিনি আমাৰ সুবিধাখিনি যদি আমি কৰি লওঁ, তেতিয়াহ'লে আগন্তুক মই ভাবোঁ যে মানুহ কাজিৰঙাত যিমান মানুহ যাব তাতকৈ বেছি এতিয়া আমাৰ BTAD